Howraghat arongsopi along Allied Medical Physiotherapy and Rehabilitation Center and Child Rehabilitation Center ningkan Hini kechok ketalon pon. Paipai lo niphai Sirkep arni Howraghat arongsopi aro Ambika School adunghet along kedo. Dr Bikrom Mozumdar pen kangpu pon karbiang long pen kechengsi Allied Medical Physiotherapy and Rehabilitation Center and Child Rehabilitation Center pu Keso Kelang ningkan Hini kechok arni ketalon pon. Bangso Allied Medical Kidam Tang 2021 ningkan Paipai Sirkep arni si ingpu pon si osomara phan pen chenglok agethe Atum Aphan anta Ari Akeng Artho Keso ano kang thong Keso anta lang pon bomlo karbiang long pen angtang pen Keso kelang Atum anta keme pon Atum si ke ong puta Dr Bikrom Muzumdar pen pachini pon Bangso Allied Medical Physiotherapy and Rehabilitation Center and Child Rehabilitation Center ningkan Hini kechok ketalon pon along Howraghat Municipal Board Chairman Bidasing Teron Chetongdun. नमस्कार मोर नाम श्रीमती बुद्धेश्वरी आरे मैं बर्तमान दिखुत थाको मोर जुआर 2021 रंग ट्रिटमेंट हल बडी पेरालाइज हो गइसिल मैं धन्यवाद দিব বিচাৰিছো डॉक्टर बिक्रम मजुमदार सारक तेउ হৈছে कार्बी आंगलंगर प्रथम AMPRC हौराघाटर फाउंडार और चीफ कन्सालटेंट ट्रिटमेंट लै मैं बर्तमान सुस्थ हो आसो धन्यवाद। मेडिकल फिजियोथेरेपी एंड रिहेबिलिटेशन सेंटर तारे अंतर्गत चाइल्ड रिहेबिलिटेशन सेंटर अंडार आमार इयात किछुमान एनेकुवा धৰণৰ पेशेंटर ट्रिटमेंट হয় যিবোৰ বাচ্চা আপোনাৰ জন্মৰ পৰা আপোনাৰ কিছুমান এবনৰ্মেলিটিজ দেখা পোৱা যায় যেনেকৈ আপোনাৰ কাণত নুশুনা বা অডিও ভিজুৱেল কিছুমান বস্তু থাকে চিম্পটমছ থাকে কিছুমান আপোনাৰ মুভমেণ্টৰ প্ৰব্লেম থাকে উঠা বহা দিগদাৰ বা এনেকৈ বহিব নোৱাৰে যিটো এটা প্ৰপাৰ বয়সত যিটো বাচ্চা যিবোৰ কাম এক্টিভিটি যিবোৰ কৰিব পাৰে সেইবোৰ কৰিব নোৱাৰে এনেকুৱা বাচ্চাবোৰৰ ইয়াতে ট্ৰিটমেণ্টবোৰ হয় এনেকুৱা আপোনাৰ CP চেৰেব্ৰেল পালচি ডিজৰ্ডাৰ ডাউন চিণ্ড্ৰম এনেকুৱা নিউৰো ডেভেলপমেণ্টেল ডিলে অটিজিম এনেকৈ কিছুমান ধৰণৰ বাচ্চা যিবোৰ একচুৱেলি আমাৰ ইয়াতে সেইবোৰ ট্ৰিটমেণ্টৰ একচুৱেলি প্ৰপাৰ প্ৰচেছবোৰ নাজানাৰ কাৰণে কিছুমান বাচ্চা আপোনাৰ সৰুৰ পৰা সেনেকৈ যিটো এবনৰ্মেলিটিজ থাকে সেইটো লৈয়ে ডাঙৰ তো সেই বস্তুটো একচুৱেলি কিছুমান মানুহে জানিব লাগে সেইবোৰ বস্তু আপোনাৰ সেই বস্তুটোৰ কাৰণে আপোনাৰ ইয়াতে এভেইলেবল আছে লগতে আপোনাৰ পেৰালাইচিছ যিটো আপোনাৰ ষ্ট্ৰকজনিত এটা মাৰাত্মক যিটো বেমাৰ হয় যিটো পেৰালাইজ হ'লে আপোনাৰ কিছুমান ওৱান ছাইড হয় কিছুমান আপোনাৰ বোথ ছাইড হয় আপাৰ হয় লোৱাৰ হয় সেই বস্তুটো কিছুমান বেড ৰিডেন হৈ যাব পাৰে কিছুমান কণ্ডিশ্যনত পেচেণ্টবোৰ তো সেই বস্তুটো হোৱাৰ পিছত মানে এজন পেচেণ্ট কেনেকুৱা পিছৰ তেওঁৰ মেণ্টেলিটি কেনেকুৱা চেঞ্জ হয় ফিজিকেলি তেওঁ কেনেকৈ উইক হয় মেণ্টেলি কেনেকুৱা উইক হয় ওভাৰঅল কমপ্লিট বস্তুটো এজন পেচেণ্ট বুলিয়ে নহয় যিকোনো মানুহে নিজৰ যদি প্ৰপাৰ হাত ভৰি যদি উইদাউট মুভমেণ্ট থাকে যিকোনো মানুহ বিকলে হয় তো সেই বস্তুটো ক'ব গ'লে এনেকুৱা পেচেণ্টৰ ট্ৰিটমেণ্ট ইয়াতে হ'ব বেড ৰিডন পেচেণ্ট যিবোৰ বাচ্চা আপোনাৰ এনেকৈ উঠা বহা কৰিব নোৱাৰা বা যিবোৰ বয়সীয়াল মানুহ আপোনাৰ এবছৰ দুবছৰ 3 বছৰ আপোনাৰ কণ্টিনিউ এনেকৈ বহি আছে বা শুই আছে উঠা বহা কৰিব নোৱাৰে বা তাৰ কাৰণে ঘৰৰ পৰিয়ালৰ মানুহ কিছুমান মানে প্ৰব্লেমৰ সন্মুখীন হৈছে তো সেনেকুৱা মানুহবোৰৰ কাৰণে ইয়াতে আপোনাৰ ট্ৰিটমেণ্টৰ সুব্যৱস্থা আছে যিটো আপোনাৰ কাৰ্বি আংলঙত ফিজিঅ'থেৰাপি বুলি ক'ব গ'লে আপোনাৰ আগত এনেকুৱা কোনো নাছিলে বৰ্তমান এইটো একমাত্ৰ অনুষ্ঠান হয় ফিজিঅ'থেৰাপি চেণ্টাৰ যিটো এলাইড মেডিকেল ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ লগতে চাইল্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ অন্তৰ্গত আমাৰ ইয়াতে গোটেইখিনি ট্ৰিটমেণ্টৰ এভেইলেবল সুবিধা দিয়া হয়।